হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে চাগে ভাল, মোৰো ভালেই। আজি পিঠা খাওঁ বুলি ভাবিলোঁ, সেয়েহে জহা চাউল কেইটামান তিয়াই উঠাই ল'লোঁ। পিঠাখিনি খুন্দি লৈছোঁ। এতিয়া সেয়ে চালিবলৈ আৰম্ভ কৰিছোঁ আৰু চালি লৈছোঁ এতিয়া ভালকৈ গোটেইখিনি পিঠা। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেখেতসকলে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এতিয়া গুড়খিনি কাটি ল'লোঁ, কাটি গেছটো অন কৰি লৈছোঁ। গুড়খিনি এতিয়া চিৰাপ বনাবৰ কাৰণে অলপ পানী বাকি দিওঁ। অলপ দিছোঁ আৰু কম পৰিমাণে। তাৰ পাছত পানী দিয়াৰ পাছত চিৰাপখিনি ভালকৈ উতল অহালৈকে চামুচেৰে মই অলপ লৰাই দিছোঁ যাতে তলত লাগি নধৰে, সেইকাৰণে অলপ লৰাই দিছোঁ। উতল অহালৈ বাট চাওঁ, অলপ সময় লাগিব, বেছি সময় নালাগে বাৰু। আৰু উতল অহাৰ লগে লগে নমাই দিম। গোন্ধ আহিবৰ কাৰণে মই লং ইলাচি দুটামান থেতালি দি দিলোঁ। আৰু এতিয়া সৰু চামুচে 2 চামুচ চ'ডা খাৰ দিছোঁ যাতে পিঠাখিনি ফুলি আহিব। আৰু অকণমান নিমখ দি দিছোঁ যিহেতু পিঠাখিনি অলপ সোৱাদ হ'বৰ কাৰণে। এতিয়া গুড়খিনি চাকি ল'ব লৈছোঁ মই। যিহেতু কুঁহিয়াৰ পৰা বনোৱা গুড় হয়, সেইকাৰণে তাত হয়তো জাবৰ জোঁথৰ ওলাব পাৰে, সেইকাৰণে মই চেকনিত চাকি লৈছোঁ যাতে চিৰাপখিনি চাফা হৈ পৰে। আৰু এতিয়া মই এয়া চকা হৈ গ'ল চিৰাপখিনি আৰু এয়া পিঠাখিনি। এতিয়া মই পিঠাখিনিত লাহে লাহে চিৰাপখিনি দি অলপ সানি লওঁ। এতিয়া চামুচে সানি লৈছোঁ ধুনীয়াকৈ। লাহে লাহে দিলেই হ'ল, অলপ লাহে লাহে দিব লাগিব যাতে বেছি পাতলীয়া হৈ নাযায় আৰু পিঠাখিনি। সেইকাৰণে মানে পিঠা আৰু চিৰাপখিনি জোখত দিব লাগিব, তেতিয়াহে মানে পিঠাটো ধুনীয়া হৈ পৰিব। নহ'লে পিঠা বেছি হ'লেও বেয়া হ'ব আৰু চিৰাপখিনি বেছি হ'লেও বেয়া হ'ব। যাতে দুইটা সম পৰিমাণে হ'ব লাগিব, সেইকাৰণে অলপ মিলাওঁতে সাৱধান হৈ মিলাব লাগিব। এনেধৰণে মিলাই আছোঁ। এয়া মোৰ মিলোৱা। পিঠাখিনি এনেকৈ চামুচে দাঙি ল'ব, তেতিয়া মানে অলপ লেজুৱা হৈ যেতিয়া পৰিব তেতিয়া জানিব যে পিঠাখিনি হৈ গ'ল। এয়া মোৰ পিঠাখিনি হৈ গ'ল। ইফালে গেছ অন কৰি মই তেল গৰম কৰি ৰাখিছোঁ। মই এচামুচকৈ কেৰাহীত দি দিওঁ। এয়া পিঠা অলপ বৰপিঠা হৈ যাব আৰু ফুলি আহিব। ফুলি অহাৰ পাছত ইফালে আকৌ লুটিয়াই দিব অলপ সিজাৰ পাছত, তেতিয়া দুই পিঠি সিজিব ভালকৈ। এনে ফুলি অহাৰ পাছত পিঠাটো এফালে হৈ গ'ল আৰু তাৰপাছত চামুচে ইলুটি শিলুটি কৰি দিলে হৈ গ'ল আৰু ভালকৈ সিজি যাব পিঠা আৰু হৈ যাব বৰপিঠা। এয়া চামুচে মই লৰাই দিছোঁ, ইলুটি কৰি দিছোঁ। ইফালৰ পিঠি সিজিলে আৰু গম পাই গ'লোঁ। ফুলি আহিলে গম পাব যে এটা চাইডে হৈ গ'ল আৰু পিঠাটো। এয়া প্ৰথম পিঠা মোৰ হৈ গ'ল আৰু নেক্সট পিঠা আকৌ বনাবলৈ লৈছোঁ। এনেকৈ মই পিঠা বনাই বনাই শেষ কৰিলোঁ। শেষত আপোনালোকক সকলোকে আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই।